এইটো এটা গাইছ বঢ়িয়া 1 2 3 ওই লেটস গো পালু দেখেন বাখে নহলি কি কামুই দিছি এ ৰ কিবা এই চা লেটস ডু ইট চ কাকাৰটো দেখাই দিয়ক বাৰ ৰ ভালকে ধৰবা পাৰা নাই নেকি তই ওই একদম সাপহে গাইডাল এইটো সাপ গাইছ এইটো এইটো গুচাই দিয়ে এই কাকাৰা পুৰা খাম হাইয়া কাকাৰা গাইছ কি কাকাৰা বে কেইটা কাকাৰা গুড মৰ্নিং গাইছ ৱেলকাম বেক টু এনাদাৰ ব্লগ তো এতিয়া যাই আছোঁ ৰাতিৰ ব্লগটো আৰম্ভ কৰিছোঁ আজি তো এখন হাতেৰে মোবাইলেদি টৰ্চ মাৰিব লগা হৈছে কাৰণ এক্সট্ৰা ফ্লেছ লাইট নাই আমাৰ চ' আজি কাকাৰা ধৰা মিছন আৰু আমি তাক পথাৰৰ মাজত যাই আছোঁ চ' কাকাৰা ধৰিম কাকাৰা মানে দুটামান ধৰিছিলোঁ আমাৰ এইফালে পলিথিন আনবা গৈছিলোঁ চ' অলপ দেৰি হ'ল চ' কাকাৰাকেইটা অলপমান দেৰিকৈ দেখাই আছোঁ ৰ কৈ আগতে একো দেখা নাই মই ঐ ৰ জলদি ধৰ জলদি যাব খেদালি চালা যাত্ৰাতে একদম এইটো সৰু বহুত সৰু এইটো চ' গাইছ এইটো বহুত সৰু কাকাৰা ৰ ইফালে থাকিব পাৰে ইফালে যদি আছে ধৰিব পাৰিবি ইফালে নাই বল আমি কাকাৰা ধৰা মিছন আৰু আজি চেলেঞ্জটো পাতিলোঁ চ' ইয়াতে বনাই খাম বুলি ভাবছোঁ কিন্তু বনাব পাৰিম না নোৱাৰিম সেইটো নাজানো আমি এইটো গাইছ এই ৰহে ক'ত দিয়া নাভাঙে দে মই চ' গাইছ ফাইনেলি আৰু কেইটামান পাই গ'লোঁ দেও এই মহা গাইছ কাকাৰা জোকৰি দি মোক দি চ' আমাৰ ফফলু মাষ্টৰ এইটো চালা গোটাইক যায় কি কই বে ফফলু জিন্দাবাদ দি এইটো এই সৰু দি কেইটামান ধৰিবি এই বহুত হৈছে দি পাগলা চুলি এই তাতে সোমাই দি চগাই 70টামান কাকাৰাই পালোঁ আৰু ওলাব এইটো ধৰ সকলোটো ধৰ 1 2 3 এই বঢ়িয়া একদম ইমান চাবি কাকাৰা একদম ভৰা এ বঢ়িয়া এই ৰ নৰা আৰু এইটো গুচাই দিয়ে খেদা লাগে কাকাৰা সৰু যাবা দেখিছো কেইটা খেদালি যাব কেনেকৈ কামুৰিছে মই কেনেকৈ হাতী আছিল চবতে চাই ল জোকটোক থাকব মই ভাবছোঁ কি হাতী আছে মই ভাবছোঁ কি হাতী আছে নাই এই ৰ মোৰ মই বৈদ্য জোকে খাই বে এই জালা পাই গৈছোঁ গাইছ ৰ চেণ্ডেলৰ তলত থাকিব পাৰে বল নাই বল একদম এইফালে যাবি এবাৰ ইফালে যাওঁ তো বেৰা চেৰা পাৰ হৈ যাব লাগিব চ' কণ্টিনিউ টু দ্য লেটছ গ' টু দ্য আৱাৰ গেম অন দ্য চেলেঞ্জ একদম ৰাতি যাত্ৰা ঐ চ' গাইছ আৰু পাই গ'লোঁ এইটো দেখিছে না এইটো ধৰ একদম 1 2 3 গ' লেটছ টু দ্য আমাৰ খানা ওলাই গ'লে বে আজি একদম বাহ কিয়া নাজাৰা হে ধৰ নোলাবি নোলাবি গেল নেকি লেটছ ডু ইট চ' কাকাৰাটো দেখাই দিয়ক বাৰ ৰ ভালকে ধৰবা পাৰা নাই নেকি তই একদম চাচ কাকাৰা বোলে দেখা দি একদম ৰ আৰু এইটো
ডাঙৰে দে এইটো এইটো নহয় কাকাৰা কাকাৰা নহয় নেকি সাপহে কাইডাল এইটো সাপ গাইছ এইটো মোবাইল বেল থৈ পানি কিন্তু So guys, this is the harp and the dangerous snake. এইটো বস্তু পাল্লাত পৰিব নালাগে বৰ্তমান এতিয়া এইটো বস্তু একদম ধৰবা নৰা এতিয়া বিত হয় এইটো ডাঙৰ আছে তো গাইছ ফাইনেলি আৰু এটা পাই গলো না নাপালো পাগল So guys, let's go to the one more time and guess ধৰ এইটো এটা দেখো এই ফালে কই এইটো এটা ধৰ এইটো ধৰ এইটো গাইছ ফাইনেলি এইটো সৰু কাকাৰা যাব দে এই ধৰে নালাগে এই ধৰ বেলেগ চা ভাল লগা এই ননা ধৰব আমাৰ সিটো কাকাৰা চা So guys, oh my god. এই ধৰে ননি এই ফেলে চাই ওইটো কি বেছে সব মাইনে খেতে দিছে উই ওরে দেখিম কাকাৰা বহিয়া একদম এই সৰু কাকাৰা যাবা দে না ভাল তাইতে তাই ধুতি কি এই ৰহে এই যাবা দে এইটো এই নকমান কাকাৰা এই ৰেডি হলিও ধৰ লচোন কপিলে চাও পেন্টল আকৌ দিছন এটা কামুৰা দেখাও দে একদম লেটস গো টু দা ওয়ান মোর ডাকা কারা ৰ পৌলো পিছত থাক ওইটো গাইস এই দুটা মোক আগত যাব দিয়ক কপিলে এইটো ধৰছনে সেইটো বাদ দি এইটো ধৰছি দে পানী নকৰি আগত আৰু এটা আছে আগত আৰু এটা আছে ভালকৈ জুম কৰি নাৰাখ হৈ গা বাল ফুলত এই জুম কৰিম ৰ এইটো কৈ পানীটো লেতেৰা কৰি দিছে তহঁতে মই সেট হেৰি দে ধৰি আছন বেছি এইয়া ৰ কাকাৰা ধৰা মানুহ এই দে না দে জলদি ঠিক আছে এইটো অকণমান ভালকৈ ধৰিবি দে থাপ মাৰি ধৰিবি 1 2 3 এইটো এহে মানুহ আপা ভালকৈ ভিডিঅ' কৰ না পঢ়ি আছো মই থপ থাপ মাৰি এ পাগলা এইটো মন থাক এই কি খাতা বই আমার আপাই খাতাবো নেকি এই খাওয়া হেন করছুন একবার এই খাওয়া হেন করছুন নালাগে দি পাল বঢ়িয়া আৰু আছে এইটো এটা গাইছ ওয়ান মোর দা এক্সট্রিম লেভেল অফ দা কাকারা সো আমি ধৰো এতিয়া থাকাটো পুৰা দেখাই একদম এ বুম বঢ়িয়া ফালে চা কি লাগে আৰু 70টা মান ধৰলো নেকি লেটস গো টু দা আদার প্ল্যান ৰ এইটো ধৰবি নেকি সৰু দে নালাগে এইটো এটা এইটো ধৰ এইটো ये फौचर का बहन से ভৌচৰিকে যাবা খুজিছিল বে সো নয়নে অলপ ৰাখি দিলা এইটো এটা গাইছ বঢ়িয়া 1 2 3 এই লেটস গো পালু দেখেন বাখেন হোলি কি কামুই দিছে বে ৰ কিবা এই চা ये केना कैसे पीडर जी ये दुनिया दगा दिया पिपीरा बात ए पिपीरा कुत्ता है अरे सुन उठो सोली आले नि कर दिला पिपीरा है কোথায় পিপিরা আৰু ইফালে যাও ৰ কি পাও কি দপাও এই কোনে কোনটো ধৰা হিটো পিছত হ'ব এই ধৰ না আগতে এ ফফলু আয়া নাখাও কেপসি ইয়ে আপা কি কৰে আপা একো নাই খাবা লাগিলে এইগিলা হ'বয়ে তুই চা না বে কি কৰি দিলা একো নাই খাবাত জুতি পাবি পিছে তই খাবাত জুতি পাবি এইটো এটা ডাঙৰে আগৰ ফালে চা না তো হাতটো চাই লবি ভাল লাগে একদম সেইটো ধৰিলো কাকৰা চাও কাকৰা গাছ এই মুখা পাইছো একদম নহয় নুঠাইলে না 70-72টা মান পালো চাগে ঢালি দি
আৰু ইফালে আছে ৰ তহঁতে চিচাত নধৰে আৰু তহঁতে মনে মনে থাক আৰু পাবি অলপ গেলি সেইটো এই দুটা তিনিটা চাৰিটা এই পাঁচটা এই ছয়টা এই বুঢ়া কাকাৰাটো ধৰচোন এইটো বুঢ়াটো ধৰচোন এই জোতা গেল বুঢ়া কৰা হয় না অঁ একদম ক'ত দেখাই আছিলোঁ এই ভিডিঅ'টো মই বৰ বল আহিছে কাকাৰাটোৰ এই ৰ ইফালে কামুৰছি বৰ বলে কাকাৰাটো বুঢ়া কাকাৰা বোলে এইখিনি চিচা চাওঁ বুঢ়া কাকাৰা বোলে সেইকেইটা চা সৰু নেকি এই ডাঙৰ ডাঙৰে চব ধৰ ইফালে মাৰচোন মাৰ আকৌ ইফালে মাৰ আৰু ইফালেও আছিলে এই দুটা এইটো মই ধৰি আছোঁ হয় এইটো ধৰ মেল এই তিনিটামান আছিল আপা মেলি থাক তই ধৰি থাক মাৰ সেইটো মেৰা জুম কোনটো ধৰ সিটো ধৰ সিটো ধৰ ইটো ধৰ বুঢ়া কাকাৰা গাইছ পাগালা ধৰবা নলি ই নহয় নিপাত দি এই কাকাৰাটো সোমাই গেলতে হুকবি নেকি সেইটো কেনেকৈ ভিতৰত গৈছে নাছে কিয় এই কেনেকৈ চাই আছে এই ভালকে 1 2 3 এই ধৰে মাকা ভোচৰা ধৰ এই হে ये बहुत काटता है रे ये बहुत काट देता है रे साला ऐसा करता है जीवन में लड़की भी नहीं ऐसा करता साफी मांदर सूत्र ये wait fuck up अंदर fuck up this अंदर खुजा ৰ ইফালে পাবি এই থিয়া কৰা ইফালে নালগে আৰু বুঢ়া কাকাৰা নেকি পাব পাৰা চাই ল ইফালে নাই আৰু দে তলত গেল এটা হৈছে আৰু ভিডিঅ' এতিয়া আৰু এইখিনি সমাপ্ত চ' এতিয়া যাই আছোঁ কাকাৰাখিনি হিচাপ কৰিম কেনেকৈ এতিয়া আছে কেনেকৈ ঠেং নিচিঙাকৈ হিচাপ কৰ এই ঠেং নিচিঙা হিচাপ কৰিব নোৱাৰি তথাপিও আৰু এতিয়া আন্দাজত ক'ব পাৰিম আৰু 30টামান 40টামান ধৰিলোঁ বুলি এই ওজা একদম চাওঁ কিমান ওজন হৈছে 1 কিলোৰ বেছি আছে গাইজ গেৰেণ্টি দি ক'ম 1 কিলোৰ বেছি আছে হাতটো ধুই ল'লোঁ ভৰিখন অলপ ধুই ল'লোঁ এতিয়া এই পুলত যাওঁ ৰ আৰু 10 মিনিট পাছত আহি আছোঁ আপা হাতখন কেনেকৈ কাটি দিছি এইয়া এইখিনি গেছি চাল গেছি আৰু ফুটাইছি এইখিনি চাল গেছি কাকাৰা এনেকৈ কৰিছি আপা তোৰ মোৰ বৰ্তমান কামোৰা নাই অ' তই হেভি ড্ৰাইভাৰ না হেভি ড্ৰাইভাৰ একদম এই তামাম ফুটাই দিছি বাপা একদম এই এনেকৈ জীৱনত এনেকৈ অকণমান কাটা মানুহ লাগে মানুহ মানে জন্তু এইটো এই পুৰা খাম কাকাৰা 1 কিলোৰ বেছি আছে গম পাইছা না নাই 1 কিলোৰ বেছি আছে আকৌ তই একেলা খাবি নেকি আমি খাবা আছে এই কাকাৰা পুৰা খাম হেইয়া কাকাৰা গাইছ কি কাকাৰা বে কেইটা কাকাৰা এই বেছু বল এই ৰ এই লাহেকে মাৰ এতিয়া এই থাকান মাৰ বেয়া খাম এই খামছি না বেয়া খাম একদম আজি কাকাৰা খাৱাৰে কথা একদম কোনে কি কেনেকৈ কিয় কিছিলে কেনেকৈ কাৰণত টেষ্ট পাবি এতিয়া সেইটোহে কথা এইটো চিচাটো ভাল নহ'ব ৱেট গাইছ কাকাৰা কিমান ধৰিছো সেইটো নেচিকে তহঁতে খাৱাটো পিছৰ কথা আগতে চাহ গাইছ কেনেকুৱা এই অলপমান ভাল এই ছিঙি যাব এই কথা ৰ কেনেকৈ পাগল আছে ঐ ৰ এটা ঐ ইউটিউবত যাব এইটো একদম এইগিলা অডিয়েঞ্চ আমাৰ ইউটিউবৰ ঠেঙে দিহে ঠেঙে দিয়া 1 কেজি হওক কাহে দিয়া 1 কেজি হওক 1 কেজি হৈছেতো ধৰছোতো 1 কেজি মই বহুত না মানে মই এটাও ধৰা নাই দিছোঁ এটাই ধৰছি মই বাছ কেমেৰামেন আৰু ভিডিঅ'গ্ৰাফীৰ কাৰণে মই আছোঁ চ' এহঁতক লগত লৈ আহিছোঁ যে কাকাৰা ধৰবা আৰু কাকাৰা ধৰি কেনে আজি এটা কেনেকৈ খাব কিয় খাব কিচলিয়ে খাব চবখিনি দেখাই আছোঁ তো লাষ্টত লাগি চাই থাক ঐ গাইছ এইখিনি মাল পালোঁ আজি কাকাৰা বুলি কৈছোঁ দুটা টপলা আনছোঁ কি গাইছ কি কথা ক'বা নৰু বুলি আছে নেকি 1 টপলা একেলা ময়ে ধৰছোঁ এন্তে দুটা 1 টপলা মিলি ধৰলা বাৰু তই কি ভিডিঅ' কৰিব পৰা নাই নেকি আঢ়ৈ কিলো 500 কিলোমান আছে 500 কিলো আঢ়ৈ কেজি অঁ সেনেকৈ ধৰ আৰু 5 কিলো 500 কিলো নহয় 5 কিলো এই বিৰাট বুজাই আমাক
বিৰাট কথা কয় বিৰাট কথা কয় না কথাতে সি 500 টকা বুলি কৈছিল 500 কিলো এ হয় দে বে, তই ৰাইট দে 500 কিলো নহয় না হানি আছে মোক কলথিন তুই ঠেং আছে যাব তাত ঠেং আছে ন কাকাৰ আছে বে ভাঙা নাই ঠেকিটা পাগলা পইচা ঐ তই আকৌ লগাই আছা মোক দেখাই পোৱা নাই মই চেট গাৰা দি ঐ ৰ মই আগত দিকে একো দেখা নাই কোনো দেখা নাই নেকি দে আমাৰ ই বৰ্তমান এনেই থাকে আমি আপা মই ধৰলোঁ অলপ ইয়াৰ নামটো নুঠিল বাৰু সেইটো বেয়া লাগিল চ' এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভাল লাগে তেনে চেনেল লগত লগ পাই আছোঁ নতুন ভিডিঅ'ত বাই বাই भीगे होठ तेरे